চলিত ইমাৰ্জিং টিমছ এছিয়া কাপ 2024ত প্ৰভাৱশালী প্ৰদৰ্শন আগবঢ়াইছে ভাৰত এ দলে। প্ৰথমখন মেচত পাকিস্তান এ দলক পৰাস্ত কৰাৰ পাছতে যোৱাকালিৰ মেচত ইউনাইটেড আৰব এমিৰেটছক ধাৰাসাই কৰি ভাৰতে ইমাৰ্জিং এছিয়া কাপ 2024ৰ প্ৰথম দল হিচাপে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আটাইতকৈ উল্লেখনীয় কথাটো হ'ল যে তিলক বাৰ্মাৰ নেতৃত্বত পঠিওৱা ইণ্ডিয়া এ দলটি বেটিং, বলিং, ফিল্ডিং সকলোতে বৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে আৰু ক্ৰিকেট প্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই যুৱ দলটি পৰিস্থিতি অনুযায়ী নিজৰ উন্নত মানৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। গতিকে দুটা যিটো গ্ৰুপ আছিলে, গ্ৰুপ এ আৰু গ্ৰুপ বি, গ্ৰুপ এৰ শীৰ্ষত আছে আফগানিস্তান আৰু গ্ৰুপ বিৰ শীৰ্ষত আছে ইণ্ডিয়া। 4টাকৈ পইণ্ট লাভ কৰিছে আৰু ভাৰতে প্ৰথম দল হিচাপে ছেমিফাইনেলত প্ৰৱেশ কৰিছে এই এছিয়া কাপত। আৰু অহাকাইলৈ এটা মেচ আছে ওমানত হৈছে, যিহেতু এই এছিয়া কাপ, এই ওমানৰ বিৰুদ্ধে ভাৰত এ দলে অৱতীৰ্ণ হ'ব। যোৱাকালিৰ মেচৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে UAE দলটি প্ৰথমে বেটিং কৰে আৰু 11 ৰানতে প্ৰথম উইকেট হেৰুৱায় আৰু লগে লগে দ্বিতীয় উইকেটো হেৰুৱায়। যেনে তেনে 107 ৰান কৰে ইউনাইটেড আৰব এমিৰেটছে। তাৰ ভিতৰতে ৰাহুল চোপ্ৰাই কৰে 50 ৰান। ভাৰতীয় মূলৰ প্লেয়াৰ ৰাহুল চোপ্ৰাই 50 ৰান কৰে, সৰ্বাধিক ৰান কৰে। ভাৰতৰ হৈ ৰাছিক চালামে সৰ্বাধিক 3টা উইকেট দখল কৰে আৰু ৰমনদ্বীপে 2টাকৈ উইকেট দখল কৰে আৰু অভিষেক শৰ্মাই লাভ কৰে 1টা উইকেট আৰু সেইটো আছিল কেপ্টেইন বাছিলৰ উইকেট আৰু মেডেন অভাৰ দিয়ে। ভাৰতৰ বেটিঙৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়া প্ৰভশিৱৰাম সিঙে সুন্দৰ আৰম্ভণি দিয়া যেন লাগিছিল, এটা 6 মাৰিলে কিন্তু বেছি ৰান কৰিবলৈ সক্ষম নহ'ল। 6 বলত 8 ৰান কৰে, কিন্তু যিয়েই নহওক প্ৰথমে যিটো 6 মাৰিলে সেইটো এটা কনফিডেঞ্চ দিলে। তাৰপিছত অভিষেক শৰ্মাটো আপোনালোকে জানেই বিস্ফোৰক বেটছমেন। অভিষেক শৰ্মাই 24টা বলত 58 ৰান কৰে। কেপ্টেইন তিলক বাৰ্মাই 18 বলত 21 ৰান কৰে আৰু এটা শ্বট মাৰিব যাওঁতে আউট হয়, কিন্তু অতি সহজতে ভাৰতে জয়লাভ কৰে। এতিয়া কথাটো হ'ল যে এই নতুন যিটো দল ইণ্ডিয়া এ দল, যিটো ইমাৰ্জিং এছিয়া কাপত অংশগ্ৰহণ কৰিছে, তেওঁলোকৰ মাজত যিটো এক্টিভনেছ বহু পৰিমাণে দেখিবলৈ পোৱা গৈছে। যিটো সময়ত ভাৰতৰ টেষ্ট দলে মাত্ৰ 46 ৰানতে অল আউট হৈছে, সেই একে সময়তে ইফালে আকৌ বৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে ভাৰতৰ এ দলে। যোৱাকালি আৰু তাৰ আগৰ মেচতো আমি ফিল্ডিঙৰ বৰ সুন্দৰ ফিল্ডিং দেখিবলৈ পালোঁ। ভাৰতৰ প্ৰথম যিটো মেচ আছিলে পাকিস্তানৰ বিৰুদ্ধে, তাত ৰমনদ্বীপে এটা বৰ ধুনীয়া কেচ ড্ৰাইভ মাৰি এটা কেচ ধৰে, যিটো চৰ্চিত হৈছিল। আৰু যোৱাকালিও বেডনীয়ে এটা বৰ ধুনীয়া কেচ, ঠিক একেধৰণৰ কেচ, বৰ সাংঘাতিক কেচ ধৰে। গতিকে ফিল্ডিঙৰ ক্ষেত্ৰত যথেষ্ট উন্নত মানৰ প্ৰদৰ্শন আগবঢ়াইছে এইটো খেলত। এছিয়া কাপত একেবাৰে যুৱ দলটিৰ মাজত যথেষ্ট আগশাৰীৰ খেলুৱৈ দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ যিটো এক্টিভনেছ আৰু তেওঁলোকে যিটো কষ্ট কৰিছে সঁচাকৈ প্ৰশংসনীয়। এতিয়া অহাকাইলৈ এটা মেচ আছে, ইণ্ডিয়া এ দলে ওমানৰ বিৰুদ্ধে খেলিব আৰু ওমানতে এই খেল চলি আছে এছিয়া কাপ। গতিকে অহাকালিৰ মেচটো অত্যন্ত ভাল লাগিব আৰু এটি শক্তিশালী দল নহয় বুলি ক'ব পাৰি ওমান। গতিকে ভাৰত জয়লাভ কৰাটো প্ৰায় নিশ্চিত, একেবাৰে 100% আমি নক'লেও, কিন্তু ওমান T20ত কথা ক'ব নোৱাৰি, কিন্তু ওমানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰিব সেইটোৱে আশা আছে। এছিয়া কাপৰ বৰ সুন্দৰ আৰম্ভণি দিছে ভাৰতে আৰু আগন্তুক সময়ত ছেমিফাইনেলত চোৱা যাব। ছেমিফাইনেলত যাতে ভাল কৰে তাৰে আশা আছে আৰু ফাইনেলটো জয়লাভ কৰি ভাৰতে এই ইমাৰ্জিং এছিয়া কাপটো জয় কৰিব পাৰে যাতে, তাৰে আশা থাকিল। ধন্যবাদ।